বন্ধুসকল, সম্ভৱ এনেকুৱা হ'ব পাৰে যে আপুনি গমেই নাপায় আপুনি এজন জিনিয়াছ বা বুদ্ধিয়ক মানুহ। আপুনি এনেকৈ ভাবি থাকিব পাৰে যে মইচোন দেখিবলৈ বৰ ধুনীয়া নহয়, মই কোনো কামৰ নহয়, বুদ্ধিয়কটো দূৰৰে কথা। কিন্তু বন্ধুসকল, এটা কথা আপুনি জানি থ'ব যে বুদ্ধিয়ক সেইজন ব্যক্তিয়ে নহয় যিজনে সকলো বিষয়তে 100ৰ ভিতৰত 100 নম্বৰ পাইছে। আপুনি আপোনাৰ ভিতৰখন হেপিয়াই চাওক। আজি মই এই বিষয়টোৰ লগত জড়িত কিছুমান উপাদান বিষয়ে আপোনালোকক আলোচনা কৰিম, যিটো বস্তু আপুনি এজন বুদ্ধিয়ক হয়নে নহয় তাৰ বিষয়ে আপুনি গম পাব। আপুনি জানি ভাল পাব যে বৰ্তমান বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে মানুহৰ মগজুত থকা এনেকুৱা কিছুমান লক্ষণ বিচাৰি উলিয়াইছে, যাৰ দ্বাৰা আপুনিও জানিব পাৰিব যে আপুনি এজন জিনিয়াছ বা বুদ্ধিয়ক মানুহ হয়নে নহয়। মই আপোনালোকক এনেকুৱা কিছুমান ব্যৱহাৰ বা আচৰণৰ বিষয়ে অৱগত কৰিব বিচাৰিম, যিবোৰ আপোনালোকে যাৰ দ্বাৰাই বিজ্ঞানসন্মতভাৱে বা বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰাই বা বিজ্ঞানসন্মত পদ্ধতি আপোনালোকে নিজকে হেপিয়াই চাব আপুনি এজন বুদ্ধিয়ক মানুহ হয়নে নহয়। প্ৰথমে আপোনালোকক কৈ থওঁ যে এই লক্ষণসমূহ আপুনি বৰ পাতলাকৈ বা ধেমেলীয়াকৈ নল'ব, কিয়নো বিজ্ঞানীসকলে বছৰ বছৰ ধৰি মানুহৰ মগজুৰ গৱেষণাৰ জৰিয়তে এজন মানুহ জিনিয়াছ হ'ব পাৰে নে নহয় সেই লক্ষণসমূহ বিচাৰি উলিয়াইছে। গতিকে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, স্কিপ নকৰাকৈ। আৰু শেষত আপোনালোকে জানিব পাৰিব যে আপোনালোক এজন সঁচাই জিনিয়াছ মানুহ হয়নে নহয়। মই যিবোৰ কথা কৈ যাম এই সকলোবোৰ আপুনি নিজৰ লগত তুলনা কৰি চাব আৰু নিজৰ ভিতৰত এই লক্ষণবোৰ হেপিয়াই চাব। কি সম্ভৱ আপুনিও এজন সামান্য মানুহ নহয়, আপুনি এজন জিনিয়াছ মানুহ, আনতকৈ বেলেগ। তলত আমি কিছুমান জিনিয়াছসকলৰ লক্ষণৰ বিষয়ে আলোচনা কৰিছোঁ। নম্বৰ 1, ৰাতি দেৰিলৈকে জাগি থকা অভ্যাস। জিনিয়াছসকলে সদায় কিবা এটা নতুন কৰাৰ চিন্তাত থাকে, আৰু সেয়েহে আপুনিও যদি ৰাতি দেৰিকৈ অৰ্থাৎ আনতকৈ দেৰিকৈ ৰাতি জাগি থকাৰ অভ্যাস আছে, তেন্তে আপোনাক আমি শুভেচ্ছা জনাইছোঁ। জিনিয়াছসকলে ৰাতি এইটো কাৰণে জাগি থাকে যে তেওঁলোকে জ্ঞান আৰু নতুন তথ্যৰ আহৰণৰ কাৰণে ভোকাতুৰ হৈ থাকে। ৰাতি সম্ভৱ ইণ্টাৰনেটৰ জৰিয়তে তথ্য সংগ্ৰহ কৰিব, নতুবা কিতাপ পঢ়িব আৰু দেৰিকৈ শুব। যদি আপুনি সঁচাই জিনিয়াছ, আপোনাৰ মগজুৱে কিবা নহয় কিবা এটা নিশ্চয় কৰি থাকিব বিচাৰিব। তেওঁলোকে মুখেৰে পক পক কৰি থকাৰ সলনি কিবা এটা কৰি দেখুৱাব বিচাৰে। আৰু সেইকাৰণে প্ৰায় জিনিয়াছ লোকসকল ইনচোমিনিয়া বা টোপনি নহা ৰোগত ভোগে, আৰু বহুতো জিনিয়াছ লোকৰ ইনচোমিনিয়া ৰোগ প্ৰায় থাকে, আৰু ইয়াৰ প্ৰমাণ আমি ইতিহাসৰ পাতত দেখা পাওঁ। আপুনি নিশ্চয় জানে মহান বিজ্ঞানী নিকোলাছ টেছলা, যাৰ কাৰণে আজি আপুনি বিজুলী পোহৰত আছে। তেওঁ দিনটোৰ 24 ঘণ্টা প্ৰায় 2-3 ঘণ্টাহে শুইছিল। লিওনাৰ্ডো দা ভিঞ্চি, মহান চিত্ৰকাৰ, যি মনালিছা ছবিখন অংকন কৰিছিল, তেওঁ দিনটোত 2-3 ঘণ্টা মানহে শুইছিল। এনেকুৱা আৰু পৃথিৱীত বহুতো উদাহৰণ আছে। নম্বৰ 2, লেজিনেছ অৰ্থাৎ এলেহুৱা ভাৱ। এই কথাটো বিজ্ঞানীসকলে গৱেষণা কৰোঁতে পাইছে। যিসকল জিনিয়াছ তেওঁলোকে সাধাৰণ লোকতকৈ বহুত এলেহুৱা। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনিও এলেহুৱা হৈ পৰিব। ইয়াক বিজ্ঞানীসকলে গৱেষণাতহে পাইছে। ইয়াৰ বৈজ্ঞানিক ব্যাখ্যাও আছে। আপুনি যেতিয়া আহাৰ গ্ৰহণ কৰে, তাৰ আহাৰৰ 20% মগজুৱে ব্যৱহাৰ কৰে। জিনিয়াছসকলে যেতিয়া কামত ধৰে, তেওঁলোকৰ আনতকৈ বহু শক্তি দৰকাৰ হয়, কিয়নো তেওঁলোকৰ মগজু বহুত ইণ্টেলিজেণ্ট। সেয়েহে এই কামবোৰ মাজতে তেওঁলোকৰ মগজু ভাগৰি পৰে আৰু তেওঁলোক এলেহুৱা হৈ পৰে। আৰু এটা কথা, জিনিয়াছসকলে এই এলাহ ভাৱৰ কাৰণে তেওঁলোকৰ কামবোৰ সদায় শ্বৰ্টকাটত কৰিবলৈ চেষ্টা কৰে। আৰু সেইকাৰণে আমি বৰ্তমান টেকন'লজিৰ দিশত আগবাঢ়ি গৈছোঁ। এই এলাহ ভাৱৰ কাৰণে টিভি ৰিম'ট আৱিষ্কাৰ হ'ল, যাৰ দ্বাৰাই টিভিটো খুলিবৰ কাৰণে উঠিব লগা নহয়। মই এইটো ক'ব বিচৰা নাই যে আপুনিও এলেহুৱা হৈ পৰিব, কিন্তু মই এইটো কথা কৈছোঁ যে যিটো বিজ্ঞানীসকলে গৱেষণাত পাইছে আৰু গৱেষণাত প্ৰকাশ কৰিছে। নম্বৰ 3, এডিকশ্যন ফৰ ছামথিং। যদি কোনো এটা বিষয়ত আমাৰ নিচা হৈ যায়, সেইটো এক প্ৰকাৰৰ কেমিকেলৰ কাৰণে হয়, যাক আমি ডপামিন বুলি কওঁ। যিসকল ব্যক্তি জিনিয়াছ, তেওঁলোকৰ মগজু আনতকৈ বহু চোকা হয়, কিয়নো তেওঁলোকৰ ডপামিন চেনচিটিভ বহু বেছি, অৰ্থাৎ তেওঁলোকৰ মগজু সদায় উচ্চ পৰ্যায়ত থাকে, আৰু সেইকাৰণে তেওঁলোকৰ কিছুমান বস্তুৰ প্ৰতি এডিকশ্যন হৈ পৰে। কম্পিউটাৰ এডিকশ্যন, মোবাইল এডিকশ্যন, গেম এডিকশ্যন আদি এইবোৰ এটা এডিকশ্যনৰ ভিতৰতে পৰে। মই ক'ব নোৱাৰোঁ মোৰ কি এডিকশ্যন আছে, কিন্তু মই আপোনালোকৰ বাবে ভিডিঅ' বনোৱাটো মোৰ এটা এডিকশ্যন, মোৰ এটা নিচা। নম্বৰ 4, লেছ অফ ছ'চিয়েল। জিনিয়াছসকল সামাজিকভাৱে কম জড়িত। সমাজত কথা বতৰা পাতিবলৈ তেওঁলোকৰ অসুবিধা হয়।
এইবোৰ যদিও এটা নেগেটিভ বিষয়, তথাপিও ই সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এই লক্ষণবোৰ এনেকুৱা মানুহৰ গাতহে পোৱা যায় যাৰ মগজু কমপ্লেক্স আৰু ইণ্টেলিজেণ্ট হয়। তেওঁলোকৰ থিংকিং বহু হাই কমপ্লেক্স, সেয়েহে তেওঁলোকে বেছি ঘূৰা ফিৰা কৰিব নিবিচাৰে। তেওঁলোকৰ ইণ্টাৰেষ্টেড আৰু চখ সমাজৰ বাকী সকলোতকৈ বহু বেলেগ ধৰণৰ। তেওঁলোকে আনতকৈ বেলেগ এটা কিবা কৰি দেখুৱাব বিচাৰে, কিয়নো তেওঁলোকৰ মাইণ্ডছেট বেলেগ ধৰণৰ। তেওঁলোকে সদায় আনতকৈ বেলেগ কথা চিন্তা কৰে। এক নহয়, দুই নহয়, হাজাৰ হাজাৰ গৱেষণাত পোৱা গৈছে যে যিসকল জিনিয়াছ মানুহ তেওঁলোকে সমাজৰ পৰা সদায় আঁতৰত থাকে। এই কথা এই গৱেষণাবোৰত পোহৰলৈ আহিছে। নম্বৰ 5, থিংকিং বিফোৰ শ্লিপিং। যদি আপুনি শুৱাৰ আগতে কিছুমান বিষয় ভাবি থাকে, তেন্তে আপোনাক পুনৰ জিনিয়াছ গ্ৰুপলৈ স্বাগতম জনাইছোঁ। ৱেলকাম টু জিনিয়াছ গ্ৰুপ। আজি কি হ'ল আৰু কালিলৈ কি হ'ব, এই কথাবোৰ যদি আপুনি শুৱাৰ আগতে ভাবি থাকে, তেন্তে এইটো জিনিয়াছ লক্ষণৰ সংকেত হিচাপে দেখা দিয়ে। কাৰণ এই চিন্তাবোৰ এইটো কাৰণে আহে যে আপোনাৰ মগজু স্মাৰ্ট, সেইকাৰণে ই আপোনাক ভাবিবলৈ বাধ্য কৰায়। আজি কি হ'ল, কালিলৈ কি হ'ব, এইবোৰ কথা সাধাৰণ কেয়াৰলেছ মানুহে বৰ বেছি চিন্তা কৰি নাথাকে, কিন্তু জিনিয়াছসকলে এইবোৰ কথা গভীৰলৈ গৈ চিন্তা কৰি থাকে। নম্বৰ 6, যদি আপোনাৰ আঙুলিত এনেধৰণৰ চিহ্ন দেখিবলৈ পোৱা যায়, তেন্তে আপুনি এজন ইণ্টেলিজেণ্ট ব্যক্তি। মই সকলো আঙুলিৰ কথা কোৱা নাই, বাওঁহাতৰ বুঢ়া আঙুলিৰ কথা কৈছোঁ। যদি আপোনাৰ এই চিহ্নটো বাওঁহাতৰ বুঢ়া আঙুলিত গভীৰভাৱে দেখা যায়, এই বগা চিহ্নটো, তেন্তে আপুনি এজন জিনিয়াছ ব্যক্তি। আপুনি আনতকৈ বেলেগ ধৰণে ভাবে, আপুনি আনতকৈ বেলেগ ধৰণে কাম কৰি ভাল পায়। গতিকে বন্ধুসকল, এই লক্ষণসমূহৰ ভিতৰত আপোনাৰ লগত কোনবোৰ লক্ষণ মিল আছে, তলত আপোনালোকে নিশ্চয় কমেণ্ট কৰি মোক জনাব। তেতিয়াহে মই জানিব পাৰিম যে আপোনালোক কিমান জিনিয়াছ বা আপোনালোক কিমান ইণ্টেলিজেণ্ট হয়। বন্ধুসকল, যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ শ্বেয়াৰ কৰি দিলে এই ভিডিঅ'টো বহুতে চাবলৈ পাব আৰু বহুতো জ্ঞান অৰ্জন কৰিব পাৰিব। আৰু যিটো কাষত আপোনাৰ ছাবস্ক্ৰাইবাৰ বুটাম আছে, ছাবস্ক্ৰাইবাৰ বুটামটো টিপিবলৈ নাপাহৰিব। আৰু লগত থকা আপোনাৰ যিটো বেল আইকনটো আপোনালোকে নিশ্চয় টিপিব। আৰু বেল আইকনটো আপোনালোকে টিপিলে আপোনালোকৰ তালৈ নটিফিকেশ্যন আগতীয়াকৈ যাব আৰু এনেদৰে ভাল ভাল ভিডিঅ'বোৰ আপোনালোকে সদায় চাই থাকিবলৈ পাব।